নমস্কাৰ বন্ধুসকল, আছামিজ হেল্থ টিভি ইউটিউব চেনেলটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আমাৰ সকলোৰে পৰিচিত বৰ্তমান বিশ্বৰ প্ৰায় সকলো গ্ৰীষ্মপ্ৰধান অঞ্চলতেই উপলব্ধ এবিধ ফল, যাৰ জুতি আৰু সুবাস অপূৰ্ব, যিটো ফলত আছে টেঙা মিঠা সোৱাদৰে ভৰপূৰ। লগতে নানাবিধ ৰোগ নিৰাময় কৰিব পৰা আছে চমৎকাৰী বহু ঔষধি গুণ। আৰু এই ফলবিধেই হ'ল লতাবেল, যিটো ফল খালে আমাৰ দেহৰ হয় বহু উপকাৰ। সেয়েহে বন্ধুসকল, আজিৰ এইটো ভিডিঅ'ত লতাবেলৰ কিনো চমৎকাৰী ঔষধি গুণ আছে আৰু আমাৰ স্বাস্থ্যৰ প্ৰতি কি উপকাৰ সাধন কৰিব পাৰে সেই বিষয়ে আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো আপুনি নিশ্চয় শেষলৈকে চাব। যদি ভাল লাগে তেন্তে আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব আৰু কিবা থাকিলে কমেণ্টত জনাব। আৰু যদি এই চেনেলত আপুনি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ফলৰ ভিতৰত পাতল জালেৰে আৱৰি থকা কিছু পৰিমাণৰ ৰস, টেঙা মিঠা স্বাদ আৰু স্বকীয় সুবাস থকা এই লতাবেলৰ বৈজ্ঞানিক নাম পেছিফ্লৰা ইডুলিছ বা পি ইডুলিছ ফেলিভিকাৰ্পা, ইংৰাজী নাম পেছন ফ্ৰুট আৰু গ্ৰেণ্ডেলা, হিন্দীত ইয়াৰ নাম কৃষ্ণা ফল আৰু অসমীয়াত লতাবেলৰ আন কেইটামান নাম হ'ল খাচিয়া বেল, মেৱা বেল, ৰাচনা, চৰবতি টেঙা আৰু ফুই টেঙা বুলি জনাজাত। লতাবেলৰ সাধাৰণতে দুটি প্ৰজাতি দেখা যায়, এবিধ হালধীয়া আৰু আনবিধ বেঙুনীয়া। লতাবেলত থকা ঔষধি গুণ তথা লাগতিয়াল তত্ত্ববোৰ হ'ল ভিটামিন, খনিজ পদাৰ্থ, এণ্টিঅক্সিডেণ্ট আদিৰে পৰিপূৰ্ণ। ইয়াত পানীৰ পৰিমাণ হ'ল 70%। 100 গ্ৰাম ফলত শক্তি থাকে 97 কেলৰি, কাৰ্বহাইড্ৰেট 22.4 গ্ৰাম, প্ৰটিন 2.2 গ্ৰাম, ফেট 700 মিলিগ্ৰাম, ডায়েটেৰী ফাইবাৰ 10.4 গ্ৰাম আৰু আছে লাইকোপেন, বিটা কেৰটিন, ভিটামিন এ, ভিটামিন B2, ভিটামিন B3, ভিটামিন B6, ভিটামিন B9, কলিন, ভিটামিন কে আৰু ভিটামিন চি। খনিজ পদাৰ্থসমূহ হ'ল আইৰণ, কেলছিয়াম, জিংক, মেগনেছিয়াম, ফছফৰাছ, কপাৰ, পটাছিয়াম আৰু ছডিয়াম। লতাবেল কেঁচাই চবাই খাবলৈ হ'লে ফলটো ফালি লৈ ভিতৰৰ অংশ চামুচেৰে ভালকৈ ৰুকি খাব পাৰে। চৰ্বত বনাই খাবলৈ হ'লে ভিতৰৰ অংশ পানীৰ সৈতে মিহলাই ৰুচি অনুসৰি সামান্য লোণ আৰু চেনি মিহলাই চৰ্বত বনাই খাব পাৰে। সম্পূৰ্ণ ফলটো ভিতৰৰ অংশসহ সৰু সৰুকৈ কুটি দাইল বা নিৰামিষ আঞ্জাত দি নহ'লে মাছৰ সৈতে সুস্বাদুকৈ ৰান্ধি খাব পাৰে। ইয়াৰ উপৰি আন পাচলিৰ সৈতে চালাডৰ মিশ্ৰণ কৰি খাব পাৰে। জাম, জেলি ইয়াৰ পৰা বনাই খাব পাৰে। দৈ, আইচক্ৰীম, চীজ, কেক, ফলৰ চালাড আদিৰ মিশ্ৰণতো লতাবেল ব্যৱহৃত হয়। সুবাস বঢ়াবলৈ লতাবেলৰ ৰস আন চৰ্বতৰ সৈতে মিহলোৱা হয়। লতাবেলৰ উপকাৰিতাসমূহ হ'ল বিখ্যাত ফ্লৰিডা বিশ্ববিদ্যালয়কে ধৰি বিশ্বৰ বহু ঠাইত লতাবেলৰ উপকাৰিতাৰ বিষয়ে অনেক গৱেষণা পত্ৰ প্ৰকাশিত তথ্য অনুসৰি লতাবেল শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰাত সহায়ক। ইয়াত থকা ভিটামিন চি, কেৰটিন, ক্ৰিপ্টোজেন্থিন আৰু আন এণ্টিঅক্সিডেণ্টৰ উপস্থিতিয়ে শৰীৰৰ ইমিউনিটি বৃদ্ধি কৰাত সহায় কৰে। ই কেঞ্চাৰ প্ৰতিৰোধ কৰে, অহিতকাৰী ফ্ৰী ৰেডিকেলৰ বিনাশ ঘটাই কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। বিশেষকৈ মুখগহ্বৰৰ, কলনৰ আৰু হাঁওফাঁওৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত বিশেষ ভূমিকা আছে বুলি বিভিন্ন সূত্ৰত প্ৰকাশ। পাক প্ৰণালীৰ ক্ষেত্ৰত উপযোগিতা। লতাবেলত থকা পৰ্যাপ্ত ফাইবাৰৰ উপস্থিতিৰ বাবে খাদ্য সহজে হজম হয়। পাক প্ৰণালীৰ নাড়ীসমূহৰ চলাচল সুগম হয় আৰু শৌচ খোলোচা হয়। চকুৰ সুস্বাস্থ্যত ভূমিকা। লতাবেলত ভিটামিন এ থকাৰ বাবে কুকুৰিকণা, কেটেৰেক্ট, মেকুলাৰ ডিজেনেৰেশ্যন আদি ৰোধ হয়। ৰক্তচাপ নিয়ন্ত্ৰণত ইয়াৰ ভূমিকা। পটাছিয়ামৰ উল্লেখনীয় ভূমিকা হ'ল তেজৰ নলী বহলাই দিয়া, যাৰ বাবে উচ্চ ৰক্তচাপ হ্ৰাস পায়। তদুপৰি পটাছিয়ামে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাত লাগতিয়াল ভূমিকা পালন কৰে। দেহৰ তেজ চলাচল সুগম কৰে। লতাবেলত থকা কপাৰ, আইৰণ আৰু পটাছিয়ামৰ বাবে দেহৰ তেজ চলাচল সুগম হয়। হাড়ৰ সুৰক্ষাত লোৱা ভূমিকা। আইৰণ, কেলছিয়াম, জিংক, মেগনেছিয়াম, ফছফৰাছ, কপাৰ আদি খনিজসমূহৰ বাবে হাড়ৰ ক্ষয় আৰু বাতবিষ জাতীয় ৰোগ ই প্ৰতিৰোধ কৰে। ই চৰ্মৰ উজ্জ্বলতা বঢ়ায়। লতাবেলত থকা ভিটামিন এৰ বাবে বয়সৰ আচৰ ৰোধ কৰাত সহায়ক হয়। হাঁপানি, হুপিং কাহ, চৰ্দি আৰু চাহ ৰোগৰ নিয়ন্ত্ৰণত উল্লেখযোগ্য ভূমিকা। লতাবেলত থকা হাৰমান নামৰ এলকলইডে হিষ্টামিনৰ ক্ৰিয়াক বাধা দিয়ে, যাৰ ফলত হাঁপানিৰ লক্ষণসমূহ হ্ৰাস পায়। মানসিক স্বাস্থ্য ৰক্ষাত ভূমিকা। ই মানসিক চাপ বা ষ্ট্ৰেছ আৰু মনৰ অস্থিৰতা কমায়। নিদ্ৰা অনাত সহায়ক হয়। এলকলইড, হাৰমান আৰু আন ৰাসায়নিক তত্ত্বৰ বাবেই ই মস্তিষ্কৰ বাবে উপকাৰী। বন্ধুসকল, এইখিনি আছিল আজিৰ এইটো ভিডিঅ'ত আগবঢ়োৱা লতাবেলৰ চমৎকাৰী গুণাৱলী আৰু ইয়াৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে কৰা চমু আলোচনা। সেয়েহে বন্ধুসকল, আজিৰ এইটো ভিডিঅ' ইমানতে সামৰিলোঁ। ভিডিঅ'টো চাই ভাল পালে আশা কৰোঁ লাইক শ্বেয়াৰ নিশ্চয় কৰিব আৰু যদিহে আছামিজ হেল্থ টিভি এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ৰাখিব। অন্য এটি নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।